তোমালোকে ৰাজ্যত অশান্তিৰ কাৰণ কিবা নিৰ্ণয় কৰিব পাৰিলানে? নাই মহাৰাজ, ৰাজ্যত অশেষ চেষ্টা কৰিও ৰাজ্যত ঘটি থকা অলৌকিক কাৰ্যবোৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলো মহাৰাজ। যাৰ ফলত আমাৰ ৰাজ্যত অবিৰতভাৱে অঘটন ঘটিব লাগিছে। আমি সৈন্যসকলৰ লগত লৈ ৰাজ্য চাৰিওফাল ঘূৰিও একো নিধন কৰিব নোৱাৰিলো। মই আপোনাক একো সহায় কৰিব নোৱাৰিম। যেতিয়াই নতুন নতুন অশান্তিৰ অভিজ্ঞতা লাভ কৰিম, জুই লাগি অনাবৃষ্টিৰ দুৰ্ভিক্ষৰ সৃষ্টি কৰি প্ৰবল মহামাৰীয়ে হাজাৰ হাজাৰ প্ৰজাৰ মৃত্যু ঘটিছে। আৰু ক'ত যে কি ঘটনা ঘটিব লাগিছে নহয় পিতা। তোমালোকে কোনোৱে নোৱাৰা। মই নিজে কৰিব লাগিব। সন্তুষ্ট কৰি ৰাজ্যত অশান্তি হোৱা কাৰণ জানি লোৱাটো ভাল কথা। ময়ো তাতে গৌপিছিলো। কেতিয়াবা যদি বিভূষণ বিজয় কৰিবলগীয়া হয়, সি হয় বিজয় কৰিব। মোৰ অনুপস্থিতিৰ কথা কোনেও যাতে অনুভৱ নকৰে। এই গজল কেতুৱে ভয়ত বাতুৰ হৈ ৰাজ্য এৰি গুচি গৈছে। সেনাপতি আৰু যুৱৰাজ জীয়াই থাকোঁতে যদি ৰজাই ৰাজ্যৰ কথা চিন্তা কৰিব লগা হয়, তেন্তে এই সেনাপতি আৰু যুৱৰাজক কৈছেনে কিবা মহাৰাজ? আপুনি নিশ্চিন্ত